অলপ জুবিনৰ চিন্তাটো কৰি পেলাই নকৰাকৈ নাথাকিলেও নোৱাৰিলেও নেকি? ৱাই উই হেভ ডান ইট? বাৰম্বাৰ কৈছো আমি নকৰিবৰ কাৰণে। প্ৰথম দিনাৰ পৰা কৈ আহিছো আমি যিটো নকৰিব নকৰিব নকৰিব। তাৰপিছত মানুহ নমৰে। ইমান আবেগিক হৈছে, চব মানুহ লাখ লাখ মানি আজিও ওলাইছে, তাৰপিছত আজি এইটো হৈছে। শেষ উপহাৰটো দি গ'ল তেওঁ, ঠিকে। আমি তেওঁক কি ঘূৰাই দিছোঁ? আমি ৰিটাৰ্ণ গিফ্ট তেওঁক কি লৈ যাব দিছোঁ? তেওঁ চিনেমাখনত টুকুৰা টুকুৰা অংশ দিছিল। সি য'ত আছে সিটো ডেফিনেটলি মই ভাবোঁ সি ভাল পোৱা নাই বস্তু। যদি জুবিন গাৰ্গৰ চিনেমাখনেই অৱস্থা হয়, বাকী চিনেমাবোৰৰ কি অৱস্থা হ'ব? আমিতো বনোৱা একো মানে নাই কেতিয়াও। এইটো মানে ৰক্তবীজ টাইপ হৈছে, এপাক তললৈ নমোৱাৰ লগে 10টা আৰু আহে। এইটো কেনেকুৱা ধৰণৰ এটা চক্ৰ, এই বস্তুটো বুজি পোৱা নাই। আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে। ৰৈ ৰৈ বিনালে পাইৰেচিৰ আঁৰত ৰক্তবীজ চক্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জনসমুদ্ৰ দেখিলে বিশ্ববাসীয়ে, এজন শিল্পীৰ প্ৰতি থকা মৰম দেখিলে বিশ্ববাসীয়ে। কিন্তু দুখৰ বিষয় যে জুবিন গাৰ্গৰ সপোনক এতিয়া তিল তিলকৈ মৃত্যুমুখলৈ ঠেলি দিয়া দেখিছে ৰাজ্যবাসীয়ে। শ্যাম কানু সিদ্ধাৰ্থহঁত যিমানেই দুখী, সিমানেই দুখী এতিয়া ৰৈ ৰৈ বিনালে ছবিখন পাইৰেচি কৰা লোকসকল। সৌগৌৰৱেৰে ৰাজ্যৰ লগতে বহিৰাজ্যৰ ছবিগৃহত প্ৰথম সপ্তাহ পাৰ কৰাৰ পাছত ছবিখনক লৈ এতিয়া পাইৰেচি হৈছে। প্ৰথম অৱস্থাত একাংশ দৰ্শকে ৰৈ ৰৈ বিনালে ছবিখনৰ কিছু দৃশ্য চিনেমা হলত মোবাইলত আবদ্ধ কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল। কিন্তু এতিয়া সীমা চেৰাই গৈছে। জুবিন গাৰ্গে পাইৰাচি ৰোধৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰাৰ লগতে পাইৰাচি বেয়া পাওঁ বুলিও কৈছিল। জুবিন গাৰ্গৰ অনুপস্থিতিত সমগ্ৰ ছবিখনেই এতিয়া এটা দুষ্ট চক্ৰই ইউটিউবত আপলোড কৰিছে। ভিন্ন নামেৰে কেইবাটাও নতুনকৈ ইউটিউব চেনেল খুলি, অৰ্থাৎ এইসমূহ ভুৱা ইউটিউব চেনেল খুলি সম্পূৰ্ণৰূপে ছবিখনেই আপলোড কৰি দিছে। বাৰম্বাৰ ৰৈ ৰৈ বিনালে প্ৰযোজক গোষ্ঠীয়ে পাইৰাচি নকৰিবলৈ অনুৰোধ কৰাৰ পাছতো এটা দুষ্ট চক্ৰই এনে অপৰাধ কৰি গৈছে। পিছে এই দুষ্ট চক্ৰ কোন হয়? আছে নেকি বহিৰাগত কোনো দুষ্ট চক্ৰ জড়িত? এইখিনিতে কওঁ যে ৰৈ ৰৈ বিনালে ছবিখনে যেনেধৰণেৰে আলোড়ন সৃষ্টি কৰিছে, সকলোৰে মুখে মুখে এতিয়া কেৱল প্ৰচলিত হৈ পৰিছে জুবিন গাৰ্গৰ এই ছবিখন। অসমীয়া চলচ্চিত্ৰই বিশেষকৈ অসমৰ ছবিগৃহত হিন্দী আৰু দাক্ষিণাত্যৰ বোলছবিৰ স্থান বৰ্তমান সময়ত নোহোৱা কৰিছে। ইয়াক কেৱল সম্ভৱ কৰি দেখুৱাইছে জুবিন গাৰ্গেহে। ছবিখন পাইৰেচি হোৱাৰ পাছত নিৰ্মাতা গোষ্ঠীয়ে সংবাদমেলৰ জৰিয়তে ক্ষোভ পুজৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা, জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টীমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ। 9 দিন নহ'ল, এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তাত আমাৰ ক্ষোভ বুজাৰ বাহিৰে, দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই। এই সময়ছোৱাত বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰৰ বহুত দেখিলোঁ, বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ। 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত, প্ৰত্যেক ঘৰ অসমীয়াক কান্দা দেখিলোঁ। কি ৰিক্সাৱালা, কি ঠেলাৱালা, কি মা, কি দেউতা, কি ককাই ভনী, সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ। তেইছ তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত। ৰৈ ৰৈ বিনালে মুক্তি হ'ল, ৰাইজৰ সমাগম দেখিলোঁ। এসপ্তাহতে অসংখ্য ৰাইজে, অসংখ্য জুবিন অনুৰাগীয়ে আমাক মৰম কৰা দেখিলোঁ, যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে। কিন্তু তাতকৈ দুখৰ কথা, পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ, যিটো হ'ব নালাগিছিলে, সেইটোহে দেখিব লাগিছিলে আমি। কোনো জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে, তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক। এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে, একো মাত নামাতিলোঁ। ভাবিছোঁ জুবিনৰ স্মৃতি সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে, কাকো একো কোৱা নাই। তাৰপিছত কৈ যে 5 মিনিট 15 মিনিট 1 ঘণ্টা, এতিয়া এনেকুৱা এটা পৰ্যায় আহিলে যে আজি 3-4 দিনৰ মানৰ পৰা গোটেই চিনেমাখন আহি আছে পাইৰেচি হৈ পেলাই।
সেইটো আটাইতকৈ দুখজনক কথা। আৰু এইটোৱে যদি হয়, জুবিন গাৰ্গে যিটো সপোন দেখিছিলে ভৱিষ্যতে অসমীয়া চিনেমাক লৈ, তেতিয়া সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয়। জুবিন গাৰ্গে অকল ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে, গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে। গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দপদপাই থকা সপোন দেখিছিলে। গোটেই অসমীয়া চিনেমাই ভাল ব্যৱসায় কৰাৰ সপোন দেখিছিলে, গোটেই ভাৰতবৰ্ষতে হওক গোটেই পৃথিৱীতে হওক। সেই সপোন চাগে আমি আৰু এনেকৈ ধৰণে যদি পাইৰেচি কৰে সাৰ্থক কৰিব নোৱাৰিম। মই নাভাবোঁ যে ইয়াৰ পিছত কোনোবা প্ৰযোজক ওলাই আহিব আমাৰ ছবি প্ৰযোজনা কৰিবলৈ, কোনেও চাগে সাহস নকৰিব। গতিকে মই এটাই অনুৰোধ কৰিছোঁ, মিডিয়াৰ থ্ৰুদি আপোনালোকে প্ৰচাৰ কৰক, যাতে এই পাইৰেচি কৰা সকলে শাস্তি দিয়া হওক, আৰু তেওঁলোকে যাতে যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ যাতে অতি সোনকালে নিজৰ নিজৰ ইউটিউব চেনেলৰ পৰা, নিজৰ পেজৰ পৰা সেইবিলাক ডিলিট কৰে। অসমৰ লগতে বাংগালুৰুতো পাইৰেচি ধৰা পৰিছে। পাইৰেচি সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষী আৰু অপৰাধ শাখাৰ সৈতে কথা বতৰা চলি থকা বুলিও জানিবলৈ দিয়ে সংবাদমেলৰ জৰিয়তে। পিছে এনে পাইৰেচি কৰা সকলক আপুনিও ৰিপৰ্ট কৰি পাইৰেচি বন্ধ কৰাব পাৰে। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে অসমীয়া চলচ্চিত্ৰখনে এতিয়া অভিলেখ গঢ়িছে। মুক্তিৰ প্ৰথম দিনাই ৰাজ্যত কাহিলী পুৱাতে শিলদল ভাঙি ছবিগৃহত চাবলৈ আহিল দৰ্শক। এয়া আছিল ভাৰতীয় ছবিৰ বাবে আন এক ইতিহাস। প্ৰথম দিনাই সৰ্বমুঠ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল 2,52,00,000। বৰ্তমানলৈ এই ছবিখনে বহু কোটি টকাৰ উপাৰ্জন কৰিছে যদিও নিৰ্মাতা গোষ্ঠীয়ে প্ৰথম সপ্তাহৰ সৰ্বমুঠ উপাৰ্জন কিমান হৈছিল সেই তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই। কিন্তু ভিন্ন মাধ্যমত ভিন্ন তথ্য দেখিবলৈ পোৱা গৈছে। এই লৈও মন্তব্য আগবঢ়াইছে সংবাদমেলৰ জৰিয়তে নিৰ্মাতা গোষ্ঠীয়ে। 2001 চনৰ পৰা 2014-15 চন মানলৈকে VCDৰ যুগ চলি আছিল, আৰু সেই সময়ছোৱাতো দেখিবলৈ পোৱা গৈছিল পাইৰেচিয়ে গ্ৰাস কৰি পেলোৱা। এনে পাইৰেচিৰ ফলত বহু প্ৰযোজক, পৰিচালক, শিল্পী, কলা কুশলী অৱস্থা তেনেই শোচনীয় হৈ পৰিছিল। পাইৰেচিৰ বাবে প্ৰযোজকৰ মূলধনো ঘূৰি অহা নাছিল, যাৰ বাবে চিনেমা বা VCD ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিবৰ বাবে প্ৰযোজকৰ সাহস হোৱা নাছিল। তাৰোপৰি চিনেমা হলসমূহ বন্ধ কৰিবলগীয়া হৈছিল। সাম্প্ৰতিক সময়ত অসমীয়া চিনেমা উদ্যোগটো পুনৰ উত্থানৰ সময়তে আকৌ এবাৰ পাইৰেচিয়ে শেষ কৰিব নেকি? এনেবোৰ যাতে নহয় তাৰ বাবে সকলোৱে সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন। অৱশ্যে বহু দৰ্শকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে এতিয়া ছবিগৃহ কৰ্তৃপক্ষই। পাইৰেচি কৰা অপৰাধীসকলক এতিয়া বিচাৰি উচিত শাস্তি প্ৰদান কৰক আৰক্ষীয়ে। এনে পাইৰেচিৰ দৰে অপৰাধ কৰা কাৰ্যক আপুনি কি মতামত আগবঢ়াব আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।